আৰু মোৰ কোনো প্ৰব্লেম নাই, মোৰ জাম লাগিলেও প্ৰব্লেম নাই, মই লাহে লাহে যাম। আগবাঢ়িবলৈ দি ভুল কৰিলোঁ নেকি মই ওপৰলৈ দি দিয়া সেইদিনা পোৱালীয়ে ধৰিছিলে। আপুনি পাৰিলে এটা কাম কৰিব আকৌ, এইটো কি বুলি কয়, ৰঙা চাহপানীটো দিব পাৰে, দিয়ে ন? অঁ দিয়ক, পটাপট দিয়ক, চাহ দিয়ক। এবাৰ চাহ খালোৱে, আকৌ চাহ খাবলৈ দিছে আমাৰ সৃষ্টিয়ে। গুড মৰ্ণিং, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এই বাইকৰ পৰাই। আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ বাইকৰ পৰাই। মানে মোৰ বস্তু এটা প্ৰয়োজন আছে আৰু সেই বস্তুটো আনিবৰ কাৰণে গৈ আছোঁ লাহে লাহেকৈ। আৰু ওচৰতে দোকান আছে, সেই দোকানখন পাই ল'ম। আৰু আজি বতৰটো অলপ বেয়া হৈ আছে, মানে বৰষুণ দিওঁ দিওঁ নিচিনা কৰি আছে, আৰু লগতে ডাৱৰ আছে, মানে ভালকৈ ৰ'দটো ওলোৱা নাই। আৰু মই লাহে লাহে যাম, গাড়ীখনৰ ছাইডটো দি লওঁ যাবলৈ। দিয়ক দিয়ক, ইমান ডাঙৰ গাড়ী, আজি চবেই মোক আজি অভাৰটেক কৰিব বাৰু, কোনো প্ৰব্লেম নাই। মোক মানে এটা বস্তুৰ প্ৰয়োজন হৈছে, বস্তুটো হৈছে আলুগুটি, আৰু সেই আলুটোকে আনিবলৈ গৈ আছোঁ। আৰু ৰাস্তাটো দেখি নাপাব, গোটেই মাটি বালিৰ তুলি একদম অৱস্থা নাইকিয়া কৰি দিছে। আৰু এই মাটিবোৰ দি আছে কিনাৰত, তাৰমানে ৰাস্তাটো বনাই আছেতো, আৰু সেইবাবে অকণমান জাম হৈছে। আৰু এইকেইদিন আহিবলৈ অলপ বেয়া হৈছে ৰাস্তাটোত, কাৰণ কাম চলি থাকে, জাম হৈ যায়, আৰু ভালকৈ নচলালে আপোনাৰ বিপদে। আৰু মোৰ কোনো প্ৰব্লেম নাই, মোৰ জাম লাগিলেও প্ৰব্লেম নাই, মই লাহে লাহে যাম। আগবাঢ়িবলৈ দি ভুল কৰিলোঁ নেকি মই ডাঙৰ ডাঙৰ গাড়ী চলাইছে, সেইটো কাৰণে দিগদাৰ। কিনাৰতে গাড়ীবোৰ ভৰাই দিয়েহি নহয়। মই এতিয়া লাহে লাহে যাম বুলি ক'লে কি হ'ব, বেলেগে একদম যাবলৈ চেষ্টা কৰি একদম অভাৰটেক এইফালেও বনাব ৰাস্তাটো। তো চালা গোটেই ধূলি উৰুৱাইছে। এইখন দেখিছেনে বাৰু, ক'ত চপাই দিছেহি। যদি আগবাঢ়ি যাব নোৱাৰা, অ' ভাই কি ধূলি ৰে। গোটেই ধূলি কৰি পেলাইছিল, ধূলিময়। স্পীডত গুচি যাব পাৰিম, কিন্তু যোৱা নাই মই, যিহেতু মই ভিডিঅ' বনাই গৈ থাকিব লাগিব, আৰু এইখনৰ কাৰণে মোৰ যাবলগীয়া হয়। যাওক, মই লাহে লাহে যাম। আৰু দুদিনমান ভিডিঅ' বনাই নাছিলোঁ, তাৰ বাবে বেয়া নাপাব। আৰু আজিৰ পৰা কণ্টিনিউ কৰিম বুলি ভাবি আছোঁ, আৰু প্ৰতিটো ভিডিঅ'তে কওঁ মই কণ্টিনিউ কৰিম বুলি, কিন্তু কৰিব নোৱাৰোঁ। আৰু এইফালে হৈ আছে জম কাট, মই এইটো জম কাট বুলি কওঁ, যিটো কয় জব কাট, জম কাট চলি আছে এইফালে। আৰু এইফালে বাইদেউ আহি পিনি লগালগ উলুটি মাৰি দিছে, আৰু বহুতে গাড়ীত উঠিব নোৱাৰে। আৰু আজি ভূমিকম্প হ'ল নেপালত, আৰু বতৰটো চাই গম পাইছোঁ যে কিবা এটা যে হ'ব, কাৰণ নহয় বৰষুণ নহয় ভূমিকম্প, এনেকুৱা হ'ব মানে দেখিলেই গম পায় বতৰ কেনেকুৱা হৈ আছে। ল'ৰা ছোৱালীবোৰ আঁতৰি দিয়া নাই, দেখিছেনে বাৰু। আৰে এইখন আকৌ ক'লৈ আনিছে, দেখি পোৱা নাই নেকি ৰাস্তাত। আৰু এইফালে পুল বনাই আছে, আৰু এই পুলকেইটা যেতিয়ালৈকে নহয় তেতিয়ালৈকে এইডোখৰত জামেই লাগি থাকিব। পাই গ'লোহি দোকান, আৰু বস্তুকেইটা লৈ লওঁ সৰুকৈ। আলু আছেনে? বেগ কিমানকৈ লৈছে? কোনটো আগ্ৰাটো আছেনে? আগ্ৰা। অঁ আলু তাৰপৰাই নিওঁ মই। ছাৰ গ'ল কলেজ, গ'ল। অঁ খুব মানুহৰ জ্বৰ হৈছে এইকেইদিন, উঠানামা হৈ থাকে। সেইটো বাৰু মই গাড়ীখন লৈ তাতে তুলি দিম, বাকীটা তাৰপৰা উলিয়াই দিব ন। নহ'লে মই এইকেইটা বস্তু ভৰাই লৈ আনো দেই, সেইকেইটা লৈ আনোগৈ। আৰে এতিয়া বেগকেইটাতে বান্ধি দিলোঁ, আৰু এতিয়া আলু আনিবলৈ গুদাম যাব লাগিব।
সেইডাল দিয়া বান্ধি লওঁ আগতে সেইডাল ছুটিয়ে হ'ব নেকি এই বস্তাতহে নতুন বস্তাতকৈ চাওঁচোন কেনেকুৱা হ'ব ন একেই ওলাব ন এতিয়া সৰহকৈ আলুগুটি নিবলৈ কেলৈ বেয়া জানে ধৰ এইটোকে ধৰ 48 44 আছে মই এইটো ওপৰলৈ দি দিয়া সেইদিনা পোৱালীয়ে ধৰিছিলে সি গৈছিলে নেকি ডাঙৰ অলপ বা এতিয়া বান্ধি দিলোঁ যাব লাগে বছ ৰাস্তাতে থাক অলপ দেই বিল দি লওঁ ন বজাৰ কৰি মেলি হৈ গ'ল আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকে দেখা পালেই মই কি বস্তু ল'লোঁ আৰু আগৰ পৰা মোনাটো আঁতৰি গ'ল পাছফালে গুচি গ'ল বস্তু ভৰাই দিলোঁ এতিয়া সময় হৈছে দিনৰ 10টামান বাজিলে চাগে আজি মই দোকান আহোঁতে অকণমান দেৰি হৈ গ'ল আৰু বজাৰ কৰি মেলি লওঁতে বহুত সময় লাগি গ'ল আৰু যি কি নহওক আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম মজা লাগিব আৰু আজি ভাল ভিডিঅ' এটা হ'বলৈ গৈ আছে তাৰ বাবে আপোনালোকে একদম শেষৰলৈকে চাই থাকিব এইখিনিতে মোৰ পাৰ হ'বৰ কাৰণে অলপ ভয় লাগে ভয় মানে কি হ'ল ইফালৰ গাড়ীবিলাক ইমান স্পীডত আহিছে বুজি নাপাওঁ আৰু এইফালৰ পৰা চকচোন ভালকৈ দেখিয়ে নাপায় আৰু ইফালৰ গাড়ীবিলাকে বুজাবুজি কৰিলে ভাল আৰু ইফালৰ পৰা ডাঙৰ ট্ৰাক আহি আছে চকচোন বাৰু এতিয়া মই ফটাফট পাৰ হৈ লওঁ আৰু মই কৈছোঁ নহয় একদম পূৰা কাম চলিছে পূৰা দ্ৰুতগতি ভিতৰলৈ এইফালে JCB আৰু এইফালে ৰাস্তা বনাই আছে দেখা পাইছে এইবোৰ আৰু এইখনে ঠেলি আছে মাটিবিলাক কমটি গাড়ী নহয় আৰু যিমানবোৰ মাটিৰ ওপৰত তুলি থৈছে চব নমাব তলত আৰু এতিয়া মই দোকানৰ পৰা ওলাই গুচি আহিলোঁ দোকানত বহুত সময় থাকিলোঁ আৰু দেউতা আহিলে তাৰপিছত আৰু এতিয়া অলপ সময়ৰ কাৰণে ওলাই গুচি আহিলোঁ আৰু ওচৰতে এখন স্মৃতি উদ্যান আছে আপোনালোকক আগতে দেখুৱাইছোঁ ভালেমানকেইটা ভিডিঅ'ত আৰু আজি ইয়াতে সোমাই যাম আপোনালোকে চাই থাকিব আৰু এতিয়া পুনৰ আহি গ'লোঁ মটৰ ব্লগত আৰু ইয়াতে কাম চলি আছে কিবা এটা পূৰা ৱাল মাৰি আছে আৰু আগতে আহিছোঁ মই ইয়ালৈ কাৰণ আজি এতিয়া মানে কাম চলি আছে স্মৃতি উদ্যানত ধুনীয়াকৈ আৰু চবফালে ৱাল মাৰিব মই অলপ আগত গৈ চাওঁচোন বাৰু কি হৈ আছে আৰু ৱাল মাৰিবৰ কাৰণে আহিছে মই ভিতৰলৈ নাযাওঁ যিহেতু ভিতৰত কাম চলি আছে আগতে আপোনাক দেখুৱাইছোঁ এইফালে এখন কিবা বৰ্ড বনাই আছে আৰু এইফালে ৰাস্তা এটা আছিলে এই ৰাস্তাটো বন্ধ কৰি দিলে আৰু এতিয়া এইফালেদি গোটেই উদ্যানখন মানে আৰু এতিয়া এইখিনিতে পকৰি বনাই সেই পকৰি খাই যাম লৈ যাম মানে 20 টকামান পকৰি লৈ যাওঁ ঘৰত চাহ খাবগৈ লাগিব সকলোৱে মিলি অকলে নাখাওঁ আৰু ৰাইট চাইড ঘূৰি পিনি আমি পকৰি খাম অঁ আপুনি মানুহজনী নাই ৰ'ব অলপ আগত দি লওঁ ৰ'ব অকণমান আগত দি লওঁ আপোনাৰ জেৰক্স আহি গ'ল আপোনাৰ জেৰক্সটো আহি গ'ল পকৰি দিয়ক 20 টকামান দিয়ক বনাই থৈছে আইঅ এইকেইদিন মানুহৰ পইচা পাতি মানে কি হেৰি হ'ল যে এই দুখীয়া মানে হেৰি হ'ল পূজা চূজা আহিলে এইবিলাক দিগদাৰ সেইবিলাকত দিলেগৈ ন পইচাবোৰ দিনটো নাথাকে গধূলিও আমাৰ ফালে নাই দিয়ক জ্বলা চলা চব দি দিয়ক আলুগুটি বনাই থোৱা আছিলে নি নালাগে তেতিয়া অকণমান মোৰ জ্বলা জলদি হৈছে ঘৰলৈ মনত পৰিছে ঘৰলৈ মনত পৰিছে অঁ ঘৰলৈ মনত পৰিছে এতিয়া কি কৰিম
ঘৰটো নাযায়গৈ হ'লেও যাওঁগৈ দেই এই আপোনাক পইচা এইটোকে দিওঁ সেইটো পকৰিতে হ'ব এইটো লওক নহয় তাৰমানে হেৰি হ'ল কথাটো মোক গম গমকৈ পুৰি দিওঁ হয় অঁ গম গম পকৰি দিম তাৰমানে সেই ঠাণ্ডা বুলিয়ে কৈ ঠাণ্ডা কৰিলে বেয়া মানুহে ঠাণ্ডাই হ'ল আকৌ এতিয়া ঠাণ্ডা দিন ঠাণ্ডাই হ'ব এতিয়া পকৰিয়ে পুৰিয়ে আকৌ এনেকৈও আহে এই ধৰক যাওঁগৈ নহ'লে ঠিকেই থৈছোঁ গমকণ ভালো লাগে ন আপুনি পাৰিলে এটা কাম কৰিব আকৌ এইটো কি বুলি কয় ৰঙা চাহপানীটো দিব পাৰিছোঁ দিয়ে ন অঁ ঠাণ্ডা লাগিছে ক'ৰবাত বৰষুণ দিলে নিব পৰিছিলে নি আমি গমেই নাপালোঁ এনেই গাজনি শুনিছিলোঁ আমাৰ তাৰমানে এইকেইটা মানুহৰ ধান্দা পালে দাৱনী বন্দবস্ত কৰিলে বতৰটো তেনেকুৱা দেখি কেঞ্চেল কৰি দিলে হয় হয় নাই নাই আমাৰ মনচুৰীহে অঁ কি বুলি কয় ৰঞ্জিতহে আছে মনচুৰী নাই আমাৰ ৰঞ্জিত হয় এইটো লওক 50 টকা 20 টকা নহয় এইটো লওক আপুনি 50 টকা বুলি ভাবিছিলে ন তেতিয়াহ'লে গৈ থাকোঁ দেই আকৌ চমুৱা হে পুৰি থৈ দিয়ক আপোনাৰ সেই সদায় খোৱাকেইটা আহিব নহয় অঁ তেনেকুৱা হ'ব নাই মই আজি ৰ'বলৈ সময় নাই এনেকৈ ৰ'লোৱে এনেকৈ কথা এটা পাতিলোহেঁতেন আপোনাৰ লগত অঁ এতিয়া নাপাতো পকৰি লৈ আহিলোঁ আৰু এতিয়া ঘৰলৈ আহি পিনি লাল চাহ আৰু লগতে পকৰি আৰু চাটনি খাই পিনি দোকানলৈ যাব লাগে ফটাফট কি হ'ল সৃষ্টি মোলৈ চাহ দিবা কি চাহ লাল চাহ গাখীৰ চাহ অঁ বেলেগ বনাইছে দেই বা সেইকেইটা নেকি বিস্কুট অঁ আৰু সেইটো আৰু সেইকেইটা কি অঁ অঁ দিয়া দিয়া পটাপট দিয়া মই যাবগৈ লাগে চাহ অকণমান খাওঁ পটাপট দিয়ক পটাপট দিয়ক চাহ দিয়ক এবাৰ চাহ খালোৱে আকৌ চাহ খাবলৈ দিছে আমাৰ সৃষ্টিয়ে দিয়ক বাপৰে বা বৰ গৰম নেকি নহয় বাপৰে বা এইটো কি মিঠাইনো বেকাৰী বাপৰে ইমান টান বেকাৰী মোৰ দাঁতে বেয়া হৈ যাব আৰু এতিয়া ওলাই আহিলো ঘৰৰ পৰা চাহ খাই বৈ আৰু দিনটো কি কৰি আছে দেখা পাইছে আপোনালোকে কিন্তু দোকানখন নেদেখুৱালো কাৰণ ইমানৰ দোকানখন দেখুৱাই থাকিম আৰু সেইবাবে নেদেখুৱালো এতিয়া বৰ্তমান প্লেটফৰ্মত আৰু কেইদিনমান পাছতে ইটো চাইডে ইলেক্ট্ৰিক পোষ্ট কেইটা লাগি যাব ইফালে কেইটামান বনালে আৰু এইকেইটা আহিলে মই দেখুৱাই দিম আৰু আমাৰ ষ্টেচন পুৰা হাবি আৰু ভিডিঅ'টো আজি এনেকৈ দিব লাগিব আপোনালোকে ছাপোৰ্ট কৰি থাকিব এনেকৈ আৰু বহুত ভিউ কম হৈ আছে যদি আৰু অলপ বঢ়াই দিয়ে তেতিয়া ভাল হ'ব আৰু বৰ্তমান মই দোকানলৈকে গৈ আছো যিহেতু সন্ধিয়া হ'ব আৰু 15-20 মিনিটৰ পিছত পুৰা আন্ধাৰ হৈ যাব বৰ্তমান বাৰু পোহৰটোৱে আছে আৰু ভাবিছিলো দিনটোত মানে বৰষুণ এটা পৰিব বুলি আৰু মই এফালে গৈছিলো তেতিয়া আপোনালোকে দেখা পালেই মই য'ত পকৰি কিনিছিলো সেই মানুহগৰাকীয়ে কৈছিলে যে ৰাতিপুৱা সময়ত বৰষুণ পৰিছিলে বুলি কিন্তু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব লাগিব আৰু ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক এটা কমেণ্ট এটা কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই ছাবস্ক্ৰাইব কৰিবলৈ নকওঁৱেই আৰু আজি কৈছোঁ আপোনালোকক বাই বাই